হেল্ল' এভৰিৱান, আপোনালোক সকলোকে জোনাকী ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰত যে আছোঁ, মই এতিয়া খুৰাহঁতৰ ঘৰলৈ যাম ফুৰিবলৈ। একদম সাজি কাচি মেখেলা চাদৰ পিন্ধি ওলাইছোঁ। এয়া একদম পুৰা মেখেলা চাদৰ পিন্ধি গৈছোঁ। এতিয়া খুৰাহঁতৰ ঘৰলৈ যাওঁ ফুৰিবলৈ। আপোনালোককো লৈ যাওঁ লগতে। ব'লক আমাৰ গাঁৱৰ গোটেই মানুহবিলাকৰ ঘৰ দেখাই দিম আপোনালোকক। একদম গাঁৱৰ মাজে মাজে আহি আছোঁ দুইজনী। আমাৰ মাহীয়ে মেক্সি পিন্ধি আহিছে। এয়া আমাৰ খুৰী ঘৰলৈ গৈ আছোঁ আৰু বহুত দূৰ। আমাৰ এই মঠাই মঠাই গৈ থাকিব লাগে এনেকৈ। কি বচন লৈছ? গান্ধাৰী? গাচোন কি কৈছ? গা এটা বচনতে গাইচোন। কৃষ্ণ পুত্ৰ শোকত দগ্ধ হৈ হিতাহিত জ্ঞান হেৰুৱাই অভিশাপ তোমাক কৰিলো প্ৰদান। তাৰ বাবে অনুতপ্ত মই আজি বুজি পালো মই। এইদৰে চলি আছে চলিব সংসাৰ। এইদৰে পৃথিৱীৰ মূৰ্খ মানৱে অনৰ্থৰ সৃষ্টি কৰি নিজৰে ঘটাই জঞ্জাল। ধন্য তুমি জনাৰ্দন, কোনে পায় অন্ত তোমাৰ মহিমা পায়। অকণমানিজনীয়ে ভাওনাত গান্ধাৰী বচন লৈছে। তাই সেইকাৰণে ভাওনাৰ দুটামান সংলাপ গাই থৈ গৈছে। বহুত ধুনীয়াকৈ গাব পাৰিছে। বয়সটো সৰু। আমাৰ গাঁওখনত মানে পূৰা ভাওনা সবাহ এইবিলাক চলিয়ে থাকে। গৰখীয়া সবাহ আছে, তাতে ৰাতি ভাওনা হ'ব। সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ভাওনা পাতিছে এইবাৰ। খুৰা ঘৰলৈ গৈ আছোঁ। অলপ দূৰ হয় খুৰা ঘৰ। একদম আমাৰ গাঁৱৰ পৰিৱেশটো বহুত ধুনীয়া, গছ গছনি ভৰ্তি হৈ আছে। এয়া খুৰা ঘৰলৈ আহি আছোঁ, পাইছোঁহি আৰু খুৰা ঘৰ। সেই ব্লু কালাৰ ঘৰটোৱে সিহঁতৰ ঘৰ। আমাৰ আইতা, সেয়া আমাৰ আইতা। কেইবছৰ হৈছে বয়স? 60 হৈছে। ইমান দেখে 60 বছৰ হৈছেহে এতিয়া। ক'ব নোৱাৰো অঁ এনেকুৱা খা মাহী উঠাই দিয়কচোন। কি কি হ'ল? বয়স কিমান হৈছে? 60 বছৰমান হৈছে। কি আছে এক্সাম? কি আছে কাইলৈ আছে? কোনে লিখিছে? দেউতা বাৰ তাই কাইলৈ এক্সাম আছে কাৰণে আজি পায়স দিব লাগিব। পায়স দিলে হ'লে তাই এক্সাম লগতে পায়স খাব পালোঁ। চাহ খালোঁ। এতিয়া আৰু এজন সম্পৰ্কীয় খুৰা হয়, তেওঁৰ ঘৰলৈকে আহি আছোঁ। লুংলুঙীয়া ৰাস্তা দেখিছেনে? কেনেকুৱা লুংলুঙীয়া ৰাস্তাই আহি আছোঁ আৰু এতিয়া। এয়া জেওৰাত ভাতকেৰেলা, দাংপতি এইবিলাক লগাই থোৱা আছে। আমাৰ গাঁৱৰ ৰাস্তাবিলাক এনেকুৱাই।
বাঁহ গছ একদম পূৰা ভৰ্তি হৈ আছে। খুৰা ঘৰতো এবাৰ সোমাই যাওঁ, দেখা এটা দি যাওঁ বুলি ভাবিলোঁ। বহুত দিনৰ মূৰত আহিছোঁ যে। এয়া সিহঁতৰ চৰকাৰী ঘৰ পাইছে। চৰকাৰী ঘৰ আৰু নিজেও অলপ পইচা দি ঘৰটো বনাইছে হ'বলা। খুৰা ঘৰটো বেছি সময় ৰোৱাই নাই, সোমালোঁ আৰু ওলাইছোঁ আৰু। এইফালে তাহাঁতৰ ছাইডত পথাৰ আছে, ধুনীয়া পৰিৱেশটো। তাৰ পৰা আহি আকৌ এঘৰত সোমালোহি। আহি এই গান্ধাৰী ল'ৰা ছোৱালীজনীয়ে আকৌ তাই বোলে বিয়ানামো গাব জানে ধুনীয়াকৈ। তাই মোক কৈছে অলপমান বিয়ানাম শুনাই দিওঁ আপোনাক। ইয়াতে বিয়ানাম গাই আছে। পৰহিলৈ যাম, দেওবাৰে যাব, দেওবাৰে।